এবাৰ এজন শিষ্যই গৌতম বুদ্ধক সুধিলে, হে গুৰুদেৱ, কৰ্মনো কি? অনুগ্ৰহ কৰি আপুনি মোক ক'বনে? গৌতম বুদ্ধই তেওঁৰ শিষ্যজনক ক'লে, কৰ্মৰ বিষয়ে বুজিবলৈ হ'লে মই তোমাক এটা কাহিনী ক'ম। এই কাহিনীটোৰ পৰাই তুমি জানিব পাৰিবা কৰ্মনো কি। বন্ধুসকল, মই আজি সেই কাহিনীটোৱেই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ, যিটো কাহিনী গৌতম বুদ্ধই তেওঁৰ শিষ্যৰ আগত কৈছিল। গৌতম বুদ্ধই তেওঁৰ শিষ্যৰ আগত কাহিনীটো এনেদৰে ক'লে। বুলন চহৰৰ পৰা সেই দেশৰ ৰজাই মন্ত্ৰীৰ লগত লৈ ঘোঁৰাৰে গোটেই দেশ পৰিভ্ৰমণ কৰি এখন দোকানৰ সন্মুখত গৈ উপস্থিত হৈ ৰজাই আন কোনো কথাৰ পাতনি নেমেলাকৈয়ে ক'লে, মহামন্ত্ৰী, কিয় জানো মোৰ মনত এনেকুৱা ভাৱ হৈছে, কালি ৰাতিপুৱাই সূৰ্য উদয় হোৱাৰ লগে লগেই এই দোকানৰ বেপাৰীজনক ফাঁচীৰ হুকুম দি মৃত্যুদণ্ডৰে দণ্ডিত কৰোঁ। মহামন্ত্ৰীয়ে ইয়াৰ কাৰণ ৰজাক সোধাৰ আগতেই ৰজাই সেই স্থানৰ পৰা আঁতৰি গ'ল। মহামন্ত্ৰীয়ে ইয়াৰ কাৰণ জানিবৰ উদ্দেশ্যে পিছদিনাখন ৰাতিপুৱাই ৰাজকীয় বেশভূষা সলাই সাধাৰণ মানুহৰ বেশেৰে দোকানীজনৰ ওচৰলৈ গ'ল, যিয়ে নেকি চন্দন কাঠৰ ব্যৱসায় কৰিছিল। ছদ্মবেশেৰে মহামন্ত্ৰীয়ে দোকানীজনক সুধিলে, আপোনাৰ ব্যৱসায় বৰ্তমান কেনেকুৱা? দোকানীজনে অতি দুখ মনেৰে ক'লে, ব্যৱসায় একেবাৰে মন্দা। গ্ৰাহকবোৰ দোকানলৈ আহে আৰু চন্দন কাঠৰ সুগন্ধি লয় আৰু উৎকৃষ্ট বুলি প্ৰশংসাহে কৰে, কিন্তু কোনেও এটুকুৰাও চন্দন ক্ৰয় নকৰে। আৰু তেওঁ ইয়াকো ক'লে যে মই এই ভৰসাতে এই দোকানত বহি আছোঁ, কেতিয়ালৈ আমাৰ ৰাজ্যৰ ৰজাৰ মৃত্যু হয় আৰু তেওঁৰ দেহৰ সৎকাৰ কৰাৰ কাৰণে মোৰ দোকানৰ পৰা প্ৰচুৰ পৰিমাণে চন্দন ক্ৰয় কৰে, যাৰ পৰা মোৰ দোকানৰ ব্যৱসায় উন্নতি হয়। মহামন্ত্ৰীৰ বুজিবলৈ বাকী নাথাকিল যে এনেধৰণৰ নকাৰাত্মক চিন্তাধাৰাই ৰজাৰ মনকো ঋণাত্মক ভাৱধাৰাৰ প্ৰভাৱ পৰিছে। মহামন্ত্ৰীয়ে এটা বুদ্ধি কৰিলে, কিছু পৰিমাণৰ চন্দন কাঠ বেপাৰীজনৰ পৰা ক্ৰয় কৰাৰ আগ্ৰহেৰে তেওঁ প্ৰকাশ কৰিলে। দোকানীজনেও ছদ্মবেশেৰে মহামন্ত্ৰীৰ কথাত বৰ ভাল পালে, কিয়নো কিছু হ'লেও তেওঁৰ ব্যৱসায় হ'ব। ব্যৱসায়ীজনে কিছু পৰিমাণৰ কাঠ কাগজেৰে পেক কৰি মহামন্ত্ৰীক দিলে। পিছদিনাখন ৰাতিপুৱাই চন্দন কাঠৰ পেকটো লৈ মহামন্ত্ৰীয়ে ৰাজদৰবাৰক ৰাজদৰবাৰত ৰজাক দিলে। মহাৰাজ, সেই যে দোকানীজন, এইখিনি আপোনাক উপহাৰ হিচাপে দিছে। ৰজাই চন্দন কাঠ লৈ তাৰ সুগন্ধি লৈ মনত বৰ আনন্দ পালে আৰু মনতে ভাবিলে, মই বিনা কাৰণতেই দোকানীজনৰ প্ৰতি বেয়া ভাৱ লৈছিলোঁ। চন্দনৰ সুগন্ধিয়ে ৰজাক বাৰুকৈ প্ৰভাৱিত কৰিলে আৰু মহামন্ত্ৰীৰ হাতত কিছু স্বৰ্ণ মুদ্ৰা তেওঁলৈ আগবঢ়াই দিলে। মহামন্ত্ৰীয়ে ছদ্মবেশেৰে গৈ দোকানীজনক সেই মুদ্ৰাখিনি ৰজাই তেওঁক দিয়া বুলি ক'লে। স্বৰ্ণ মুদ্ৰাখিনি পাই দোকানীজনে বহুত আনন্দিত হ'ল আৰু ভাবিলে, মই মহাৰাজৰ বিষয়ে মিছাতেই বেয়াকৈ ভাবিছিলোঁ। আমাৰ মহাৰাজটো বৰ দয়ালু। ইয়াতেই গৌতম বুদ্ধই কাহিনীটো শেষ কৰিলে। কাহিনীটো শেষ কৰি গৌতম বুদ্ধই তেওঁৰ শিষ্যক সুধিলে, তেন্তে এতিয়া কোৱাচোন, কৰ্ম কি? শিষ্যই উত্তৰত ক'লে, আমি কোৱা শব্দই আমাৰ কৰ্ম, আমি কৰা কামেই আমাৰ কৰ্ম, আমাৰ ভাৱধাৰাই আমাৰ কৰ্ম। গৌতম বুদ্ধই সকলো শিষ্যৰ উত্তৰ শুনি ক'লে, তোমালোকৰ বিচাৰসমূহেই তোমালোকৰ কৰ্ম। তোমালোকৰ বিচাৰসমূহ যদি নিয়ন্ত্ৰণত ৰাখিব পৰা, তেন্তে তোমালোক মহান ব্যক্তিৰূপে পৰিচিত হ'বা। তোমালোকে যেতিয়া ভাল চিন্তা কৰিবা, তেতিয়া তোমালোকৰ লগতো ভালেই হ'ব। গতিকে মই তোমালোকক ইয়াকে কওঁ
যে তোমালোকে ভাল চিন্তা কৰা, তেতিয়াহ'লে আনেও তোমালোকৰ বিষয়ে ভাল চিন্তাই কৰিব। বন্ধু বান্ধৱীসকল, যদি গৌতম বুদ্ধৰ এই কাহিনীটো আনকো জনাব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু কাহিনীটো যদি পচন্দ হৈছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।